ক'ত ক'ত ঘৰ তোমালোকৰ হা আছে বিকাশ দা কি খবৰ ইয়াতে আহি কেনেকুৱা লাগিছে ৰাজবাৰী বনোৱা হৈছে এইখনে মানে লাগছে দেখোন বক লৈ অহা নাই আমাৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া কিন্তু আহি পাইছে আৰু সন্ধিয়া हेलो एवरीवन गुड मॉर्निंग एंड वेलकम बैक टू तुषार ब्लॉग तो गाइस आज আকৌ আহিছোঁ নাককাটি হিলত আৰু আপোনালোকে তো জানে আজি হৈছে চিলাৰায় দিৱস 513তম চিলাৰায় দিৱস আৰু চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আজিৰ পৰা আমাৰ আৰম্ভ হ'ব কমতাপুৰ ফেষ্টিভেল তো তাতে গৈ আছো আৰু তাত গৈ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু আজি বিকাশ চেত্ৰী আহিব আৰু হেমন্ত মামাও আহিব তো সকলোৱে আহিব তো আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে একেলগে চাই থাকক আশা কৰিছোঁ আপোনালোকক সকলোৱে আমাৰ ভিডিঅ'টো চাই ভাল লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ আমি আহি পালোঁ একদম নাককাটি হিলৰ গেটৰ ওচৰত আৰু ইয়াতে হ'ব আমাৰ চিলাৰায় দিৱস আৰু কমতাপুৰ ফেষ্টিভেল তো বলক আমি আৰু যাওঁ আৰু আহি আমাৰ চিৰঞ্জিত ভাইক লগ পালোঁ পুৰা আজি একদম মজা লাগছে দেখো ইগতে আমাৰ সাজপাৰ তাকে তাকে আমাৰ ৰাজবংশী তাকে তাকে কেইটাত আহি পাইছা আজি মই আহি পেলাম মাত্ৰ মানে আজি অলপ দেৰি হ'ল কালি যোৱা ৰাতি মানে ইয়াৰ পৰা যোৱাতে অলপ দেৰি হৈছে আজি আচ্ছা আচ্ছা আৰু গাইছে ইয়াতে আহি পালোঁ আৰু ইয়াতে আহি পাঁচ ঠাচ পাই গ'লোঁ তো সকলোৱে আহিছে এইফালে আমাৰ মুন্না ভাই আহিছে বহুত দিন পিছত লগ পালোঁ কি খবৰ ভাই ভাল ভাল খবৰ ভাল আৰু এইফালে মানৱ ভাই আছে কি খবৰ মজা হয় পাছ পাইছা নে নাই পাইছো আজি কি পাছলৈ কি কৰিবি ব্লগ বনাবি না কিবা ব্লগে বনাম বেলেগ একো নহয় ঠিকে আছে তেনেহ'লে আৰু সেইফালেদি সকলো আমাৰ গাড়ী পাৰ্কিং কৰা হৈছে তো দেখা পাইছে ধুনীয়াকৈ আৰু সকলো পূৰা ডেক'ৰেশ্যন কৰা হৈছে আৰু এইফালে ধুনীয়াকৈ এখন গেট বনোৱা হৈছে তো বলক আমি তাত যাওঁ আৰু তাত গৈ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰিম আৰু গাইছে ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি বনোৱা হৈছে আৰু ইয়াতে কিমান ডাঙৰ এখন ষ্টেজো বনোৱা হৈছে আৰু ইয়াতে সকলো মানুহ বহাৰ কাৰণে ঠাই কৰা হৈছে আৰু তাতে এতিয়া মানে আমাৰ মানে ফাৰ্ষ্ট মানে গেট উদ্বোধন হ'ব তো তাতে ফিতা কাটা হ'ব তো তাত তাত মানে যাওঁ আৰু তাত যাই কেনে আপোনালোকক দেখুৱাই আছোঁ আৰু গাইছে ইয়াতে যিমান মানে ছিংগাৰ আহিব তো সকলোৰ কাৰণে ইয়াতে মানে গেষ্ট হাউচ বনোৱা হৈছে তো ধুনীয়াকৈ তো এইফালেদি যাই কেনে একদম ষ্টেজত উঠিব এই আগত মানে ষ্টেজটো আছে আৰু পিছফালে গেষ্ট আছে একদম ধুনীয়াকৈ মজা আৰু ইয়াতে আহি এজন দাদাক লগ ল'লোঁ দাদা আপোনাৰ নামটো अरविंद यादव अच्छा आप कहाँ से आए हैं मैं हरियाणा से अच्छा आप पैदल ही पूरा इंडिया घूम रहे हैं हाँ जी पैदल घूम रहे अच्छा कब शुरू किए थे आज मेरे को 16 दिन है पूरा 100 दिन कंप्लीट हो जाएगा आज अच्छा 16 दिन कंप्लीट हो जाएगा 100 दिन। ओ 100 डेज वाओ कांग्रेचुलेशन तो बहुत अच्छा लगा मिलके और नेक्स्ट कहाँ जाना है अभी यहाँ से फिलहाल मैं अरुणाचल करके आया हूँ अच्छा। अभी वेस्ट आसाम में हूँ फिर वेस्ट बंगाल निकलना है फिर बिहार एमपी फिर यूपी फिर राजस्थान अच्छा बहुत अच्छा लगा आपका चैनल का नाम खैरवाल _बॉय अच्छा ठीक है मैं दे दूंगा इसका लिंक डिस्क्रिप्शन में दे दूंगा आप इस भैया को सपोर्ट कीजिए तो थैंक यू विश्व महावीर सिलाराय की विश्व महावीर सिलाराय की जय कमतापुरेर जय कमतापुरेर विश्व महावीर सिलाराय की विश्व महावीर सिलाराय जिंदाबाद তো গাইছে ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে কিমান ডাঙৰ এখন ৰাজবাৰী বনোৱা হৈছে এইখনে মানে সকলোতকৈ মানে বেছি ভাল লাগিছে আৰু এইফালেদি আপোনালোকে দেখা পাইছে সকলো মানে দোকান চোকান বহি গৈছে এক্সপো সকলো মানে দোকান চোকান বহি গৈছে সেইবিলাক আপোনালোকক যদি আৰু এদিন যদি আহোঁ আহি কেনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে চাওক কিমান ডাঙৰ এখন বেলুনো লগাইছে কমতাপুৰ ফেষ্টিভেল উপলক্ষে একদম তো বলক এতিয়া আমি সেইফালে যাওঁ ভিতৰত যাওঁ আৰু ভিতৰত গৈ এতিয়া কিবা নৃত্য চিত্ৰ হ'ব তো সেইবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কমতাপুৰ ফেষ্টিভেলত আহি ছাৰক লগ পালোঁ আৰু ইয়াতে ছাৰ আছে ছাৰ নমস্কাৰ 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 তো হয় আমাৰ সকলোৰে কাৰণে আজি এটা পবিত্ৰ দিন হয় কাৰণ আমি ভাগ্যৱান আজিৰ দিনতে
আমাৰ বিশ্ব মহাবীৰগৰাকীক আমি ইয়াত হয়, হয়। লাভ কৰিছোঁ হয়। তাৰ আমি মানে এইখন তাৰ জাগাত আমি জন্মগ্ৰহণ কৰিছোঁ হয়। তো আজি কাৰণ আমাৰ কাৰণে পবিত্ৰ দিন যিহেতু বিশ্ব মহাবীৰগৰাকীৰ আজি 513তম আজি বিশ্ব মহাবীৰ জিলা দিৱস হয় তো এই উদ্দেশ্যে আজি আমাৰ বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ হোৱাবে আমি আজি বিশ্ব বীৰগৰাকীক আমি সন্মান দিয়াৰে প্ৰয়াস কৰিছোঁ ক্ষমতা সমাজ কাউন্সিল আৰু সমাজৰ ফালৰ পৰা আচ্ছা, গতিকে আচ্ছা। সকলোৰে সহযোগ আমি কামনা কৰিছোঁ আৰু আজি আমাৰ বিশ্ব মহাবীৰগৰাকীৰ দিৱসৰ লগতে আজি আমাৰ সংগতি ৰাখি সমতাপুৰ ফেষ্টিভেল আমি ইয়াত পতাৰ ব্যৱস্থাপন কৰিছোঁ আচ্ছা কিমান দিনা 7 দিনীয়া কাৰ্যসূচীৰে 7 দিনা কাৰ্যসূচী আৰু কোনে কোনে উপস্থিত থাকিব চাওক আমাৰ 7 দিনে ভাল ভাল আমি আৰ্টিষ্ট মানে আমি ৰাখিছোঁ হয়। লগতে আমাৰ বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰখিনি থাকিব হয়, হয়। আমাৰ কালচাৰ ফক যিখিনি কালচাৰ আছে সেইখিনি থাকিব হয়, হয়। আমাৰ পৰম্পৰাগত যিখিনি ৰীতি নিবাস এইখিনি উপস্থাপন কৰিম মুঠতে সকলোবিলাক পাব আমাৰ লিভিং চিষ্টেম আমাৰ ছ'চিয়েল আমাৰ সামাজিকভাৱে কেনেকৈ থাকোঁ আমি আমাৰ গাঁৱৰ ঘৰবিলাক কেনেকুৱা সকলোবিলাক উপস্থাপন কৰা হ'ব গতিকে আচ্ছা। সকলোকে আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ আচ্ছা আচ্ছা ধন্যবাদ আৰু আজি কোনোবা বিশিষ্ট মানুহ আজি উপস্থিত থাকিব চাওক আজি আমাৰ যিখন অপেন সেশ্যন হ'ব অপেন সেশ্যনত আমাৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া ইতিমধ্যে আহি পাইছে হয়। আৰু সন্ধিয়াৰ যি আমাৰ সাংস্কৃতিক সন্ধ্যা থাকিব কালচাৰেল নাইট এইটো আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলকান্ত থাকিব লগতে আমাৰ থলুৱা আজি বিকাশ চেত্ৰী অহা কথা আছে বিকাশ চেত্ৰী আহিব আহিব ঠিক আছে ধন্যবাদ আপোনাৰ লগত কথা পাতি ভাল লাগিল ঠিক আছে, থেংক ইউ ছ' মাছ থেংক ইউ আৰু গাইছে ইয়াতে এখন ষ্টেজ বনোৱা হৈছে মঞ্চ বনোৱা হৈছে একদম খোলা মঞ্চ ইয়াতে আহি মানে সকলোৱে মানে চাৰিওফালেদি মানে একদম চিট বনাই দিছে বহাৰ কাৰণে মানে ঠাই বনাই দিছে তো ইয়াতে আহি সকলোৱে বহি আছে আৰু সকলো মানুহ খাৰা হৈ ইয়াতে 300 জন মানুহ একেলগে নাচিব এতিয়া আপোনালোকক সকলো দেখাবলৈ আৰু গাইছে এতিয়া মানে ইয়াতে মানে নাম চাম ধৰা হৈ আছে আৰু মানুহ চাওক না চাৰিওফালে অকল মানুহ প্ৰথম দিনাই মানে তামাম মানে মানুহ হৈ গৈছে তো আপোনালোকে আহিব আমাৰ 11 তাৰিখলৈকে আহিছে তো 11 তাৰিখলৈকে আছে আপোনালোকে যদি য'ৰ পৰাই চাই আছে না আমাৰ নাককাটি হিল বঙাইগাঁও নাককাটি হিলত আপোনালোকে আহিবলৈ চেষ্টা কৰিব মানে 5 তাৰিখৰ পৰা আৰম্ভ হ'ল 11 তাৰিখলৈকে তো আহিব গাইছে এতিয়া মানে আমাৰ 300 জন মহিলা ইয়াতে মানে একেলগে মানে নাচিব তো ইয়াতে কি ডান্স হ'ব এতিয়া কুছা নৃত্য হ'ব না তো আপোনালোকে ক'ৰ পৰা আহিছে আচ্ছা ঠিক আছে কেনেকুৱা লাগিছে ইয়াতে আহি ভালে লাগিছে ঠিক আছে তো এতিয়া আপোনালোক দেখাও 300 জনে একেলগে নাচিব কেনেকুৱা কৰি নাচে আপোনালোকক অলপ দেখুৱাই দিওঁ নারায়ণ নারায়ণ Passe
নাচি আছে চাওক কি ধুনীয়াকৈ একদম A few moments later. আমাৰ গুৰুম দা আহি পাইছে গুৰুম দা হেল্ল' কি খবৰ ভাল কি খবৰ ভাল 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 মইতো চাওক যেতিয়া লগ পাওঁ ইমান ভাল লাগে ময়ো বহুত ভাল পাওঁ এই গুৰুম দাৰ লগত লগ পালে আৰু আজি কেনেকুৱা লাগিছে ইয়াতে আহি বহুত ভাল লাগিছে যোৱা নিশা চুপচাপ চাই গৈছোঁ ৰাতিৰ দৃশ্যটো বেলেগ হয় 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 দিনত ইমান লোকে লগাই নাহিছে খুব ভাল লাগিছে টমটমৰ ফেষ্টিভেল এটা নতুন মাত্ৰা দিব নাকাটি পাহাৰ হয় হয় যিহেতু টুৰিজিম ডেভেলপমেণ্ট কৰি আছে আৰু চব ভাই ভাল ভাল ব্লগ বনাই দিয়ে খুব ধুনীয়াকৈ দেখুৱায় Thank you so much. চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অকণমান দিব থেংক ইউ ঠিক আছে, লগ পাম। লগ পাম আৰু গাইজ মই বিজেকে দাক মানে বহুত আগৰ পৰাই চিনি পাওঁ কিন্তু ওচৰত কেতিয়াও দেখা নাছিলোঁ কিন্তু আজি ওচৰত চাই মানে মই মানে ভাবি আছোঁ এইটো বিজেকে দা হয় নে কোন হয় সেইকাৰণে মানে তেওঁক কেনেকুৱা লাগিছে ইয়াতে আহি ভাল লাগিছে ভাল লাগিছে প্ৰথমবাৰ যিহেতু হৈ আছে ফেষ্টিভেল বঙাইগাঁৱত চব মজা লাগিছে মানে ঘূৰিবাকি আহিলোঁ কোনো অৱস্থা নাই এতিয়া একদম গৰম চৰম মজা আহিছে একদম তো কেতিয়া আহিছিল আপোনালোকে যোৱাকালি আহিছিল না মই চাইছোঁ বহুতো ষ্টেটাছত চাইছোঁ কিন্তু মই যাব নোৱাৰিলোঁ আজি লগ পালোঁ বহুত বেছি ভাল লাগিল থেংক ইউ আৰু এইফালে বিকাশ দা আছে বিকাশ দা কি খবৰ ইয়াতে আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু যোৱাকালি আহিছিল না আপুনি ৰাতি আহিছিলোঁ বঢ়িয়া বঙাইগাঁৱত আহিলে লগ পাই থাকোঁ বহুত বেছি ভাল লাগিল থেংক ইউ কিবা ক'ব নেকি কেনেকুৱা লাগিছে ইয়াতে আহি চাই লওক চাই লওক ইয়াত এতিয়াতো চাৱাই নাই না তাকে আজি দেখোন হেণ্ডচাম লাগছে দেখোন হয় নেকি বৌক লৈ অহা নাই গা ধুই অহা নাই ঘৰতে ধুই অহা নাই বৌক লৈ আহিছে না নাই ঠিকে আছে আৰু গাইছ নাককাটিত আহিলে কি কি পোৱা যায় ইয়াতে আছে ইয়াতে সকলো আছে বাটাৰফ্লাইজ আছে তাৰপিছত ফ্লাইং জুৱেলছ আছে সকলো মানে বাটাৰফ্লাই এইবিলাক মানে সকলো মানে ইয়াতে পোৱা যায় হয় না খুৰা হয় তো আমাৰ নাককাটিত গোটেইখিনি যিখিনি আছে গোটেইখিনি উপলব্ধ হয় আৰু তাৰ ভিতৰত আমাৰ বহুত মানে এনডেঞ্জাৰ্ড স্পেচিছ আছে বিপন্ন প্ৰায় যিখিনি আছে সেইখিনি আছে আচ্ছা তো ঠিক আছে এইবিলাক সাপো আছে না ৰেপটাইলছ আছে ওপৰত গ'লে পোৱা যায় এইবিলাক পোৱা যায় আচ্ছা কিমান ডেঞ্জাৰাছ সাপ চাওক এইবিলাক সকলো আপোনালোকে নাককাটি পাহাৰত যদি আহে এইবিলাক সকলো আপোনালোকে দেখিবলৈ পাব এনে কিবা মানুহক মানে বচোৱাৰ কাৰণে কিবা আছে নেকি মানে যদি ইয়াত যদি বিপদত যদি পৰে সাপৰ কাৰণে সাপ বা কিবা সাপৰ কাৰণে মানে সাপে কামুৰিলে আকৌ হস্পিটেলৈ মানে মেইন বহুতে কি কৰে বেষ্ট ষ্টেজৰ তাতে যায় এইবিলাক মানে নহয় সেইটোতো আছে নহয় ইয়াতে কোনো আছে নেকি নাই ইয়াৰে পৰা লৈ যোৱা হয় মানে ঠিক আছে ধন্যবাদ কি খবৰ ভাই ভাল বঙাইগাঁৱত আহিলে লগে পাওঁ যেতিয়া আহে একদম ভাল লাগিল কালি পোৱা নাই মোৰ মানে এটা কাম আছিল মানে সেইকাৰণে যাব পৰা নাই ক্ৰিকেট খেলিলে মই চাইছোঁ ভিডিঅ' চাইছোঁ তো ঠিক আছে ভাল লাগিল আৰু গাইছে ৰাজবংশী ঘৰত মানে আচলতে কি থাকে ইয়াতে মানে সকলো ধৰণৰ মানে বস্তু ৰখা হৈছে তো আপোনালোকে দেখিব পাৰে ওচৰত গৈ আপোনালোকক দেখুৱাই আছোঁ গাইজ দেখা পাইছে এইবিলাক সকলো মানে ৰাজবংশী ঘৰত ৰখা হয় না তো দেখা পাইছে কি ধুনীয়াকৈ একদম বনাইছে এই খুৰাসকলে ক'ৰ পৰা আহিছে আপোনালোকে ইয়াৰে হয় না তো ঠিক আছে ভাল লাগিছে ইয়াতে আহি আৰু ইয়াতে গোহালি বনাইছে না তো ঠিক আছে বঢ়িয়া একদম পাকঘৰ ইয়াতে পাকঘৰ বনাইছে আৰু তাতেও আছে কিবা কিবি তো দেখুৱাই আছোঁ ইয়াতে কি বনোৱা হৈছে এইবিলাক আচলতে এইটো কি হয় এইটো চাকি হয় নে আৰু এইটো গাছা মানে এইটো মানে মানে জুই জ্বলোৱাৰ কাৰণে আচ্ছা আৰু ইয়াতে আপোনালোকে চৌকা বনাইছে আৰু ইয়াতে সকলো লাগতিয়াল মানে বস্তু ৰাখি দিছে নেকি ঠিক আছে ক'ৰ পৰা আপোনালোকে আহিছে আচ্ছা ভাল লাগে টকা বনাইছে ইয়াতে মানে নিমখ ৰখা হয় তো চাওক কিমান ধুনীয়াকৈ একদম বনাইছে দেখা পাইছে ইয়াতে আহি গৈছে হট এয়াৰ বেলুন তো বহুত বেছি মজা লাগিছে প্ৰথমবাৰ আহিছে আমাৰ বঙাইগাঁও আৰু এইবাৰ উঠিবলৈ চেষ্টা কৰিম কেনেকুৱা লাগে আচলতে উঠিলে তো আপোনালোকক দেখাম আৰু ময়ো উঠি কেনে দেখাম আৰু চাই থাকোঁ আৰু গাইছে ইয়াতে মানে সকলো ৰাইডাৰ্ছবিলাক আহিছে আৰু ইয়াতে মানে সকলোৱে মানে কেম্পিং কৰিব পাৰে আৰু ইয়াতে সকলো ৰাইডাৰ্ছ মিটে হয় তো চাওক মজা বাইক লৈ একদম ৰাইডাৰ্ছবিলাক আহিছে ইয়াতে কেম্পেইনিং কৰিব আৰু থাকিব একদম মজাকৈ সকলে মিলি এতিয়া আমি গৰমত জুই পোৱাম নেকি গৰম জুই পোৱাম একদম মজাকৈ ভণ্টি কেনেকুৱা লাগিলে বিকাশ ক'ত ঘৰ তোমালোকৰ হা আচ্ছা কি নাম তোমালোকৰ আচ্ছা তোমাৰ দে মজা একদম A few moments later. গেলো তেনেহ'লে আপোনালোকে ভাল কৰি প্ৰগ্ৰাম চগ্ৰাম কৰক ঠিক আছে বঢ়িয়া
আৰু এইফালে দাদা মই ওলালোঁ আৰু অঁ দে ঠিক আছে ভাল লাগিল আৰু এইফালে আছে সমীৰণ দা ওলালোঁ মই ওলালোঁ ভাল লাগিল এতিয়া প্ৰগ্ৰাম কৰক ভাল কৰি ঠিক আছে গৰম দা ওলালোঁ দে ঠিক আছে ওলালোঁ বাই 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 তো ঠিক আছে এতিয়া আমি যাবলৈ ওলালোঁ আৰু বেছি টাইম নৰখোঁ কাৰণ আপোনালোকক বিকাশিত্ৰীয়ে দেখালোঁ আৰু সকলো আপোনালোকক আজি কেনেকুৱা পৰিৱেশ সকলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু 2 দিনমান পিছত মানে অহাকালিও আহিব পাৰোঁ তো অহাকালি আহি পূৰা মেলাটো দেখাম আৰু মেলাটো দেখাই কিনে আপোনালোকক সকলো মানে দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব তো বলক এতিয়া ওলাব আৰু এই পল্লৱীক যে দেখাইছিলোঁ যে হাউলি মেলাত তো এই পল্লৱীৰে দাদা ভাই কি খবৰ ভাল ভাল তোমাৰ অঁ ভাল বহুত ভাল লাগিল ইয়াতে বহুত বেছি ভাল লাগিল এই দাদাক লগ পাই তো এতিয়াও যাব কেতিয়া আহিছিল মই ৰাতিপুৱা আহিছিলোঁ 2 ঘণ্টামান হ'ল অহা এতিয়া যাম আৰু অলপমান ঠিক আছে বহুত তোমালোকে ভাল লাগিল একদম ঠিক আছে তাৰে পৰা ওলাই আৰু বিকাশ দাৰ মানে প্ৰগ্ৰামটো হ'ব গ'লে মানে বহুত ৰাতি হৈ যাব তো ইমান ৰাতিলৈকে নাথাকোঁ বহুত দূৰ মানে আমাৰ ঘৰটো মানে সেইকাৰণে আৰু নাথাকোঁ তো ওলাই আহিলোঁ আৰু বেলেগ দিন আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকক কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত আৰু মই ধমাধমৰ ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম এডিটৰ আহি গৈছোঁ তো প্লিজ তাত গৈ ফ'ল' কৰি দিয়ক কাৰণ মই সকলো আপডেট দি থাকোঁ কি ব্লগ দিলোঁ নিদিলোঁ সকলো ধৰণৰ আপডেট দি থাকোঁ তো প্লিজ ফ'ল' কৰি দিয়ক তো আজি মই বাই বাই টাটা আৰু এটা নতুন ব্লগ পাইছোঁ বাই বাই টাটা নেক্সট আৰু বেলেগ দিন আহি লগ পাম